মই অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো বনাব লৈছোঁ উৰুকাৰ উপলক্ষে যিহেতু কাইলৈ মাঘ বিহু আৰু মেজি জ্বলোৱা হ'ব আৰু মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি ৰাতি সকলো অসমবাসীয়ে মিলি এসাঁজ খাই যাক কোৱা হয় ভোজ খোৱা হয় আৰু তাৰ উপলক্ষে আমিও এসাঁজ খাবলৈ ওলাইছোঁ আজি কেনেকৈ আয়োজন কৰা হয় চাই যাব ভিডিঅ'টো আৰু কেনেকুৱা লাগে জনাব এতিয়া লৈছোঁ চাহ নাস্তা কৰিব আৰু ধুনীয়াকৈ চাহ নাস্তা কৰি লওঁ এয়া দেখিছে বেটি আৰু একদম চাহ নাস্তা কৰি যাব লাগিব বস্তুবোৰ ৰেডি কৰিবলৈ ওপৰলৈ চাই থাকিব এতিয়া আমি ওপৰলৈ আহি দেখিছে পিকনিক খোৱা জেগাখিনি আমি ঠিক কৰিব লৈছোঁ দেখা পাইছে টেণ্টটো লগাবৰ কাৰণে ভিন্টি আৰু বেটিয়ে পূৰা একদম লাগি আছে টেণ্টটো মানে বনাবলৈ এয়া দেখা পাইছে টেণ্টটো আধা আধি কমপ্লিট হ'লেই আৰু ইয়াৰ ভিতৰৰ বস্তুখিনি অকণমান ঠিক কৰি দিছে যাতে আমি ভালকৈ আৰাম ল'ব পাৰোঁ যাতে তলৰ ফালৰ পৰা ঠাণ্ডা নাহে এয়া দেখিছে একদম ধুনীয়াকৈ ভিতৰটো মানে একদম চক দি পূৰা ধুনীয়াকৈ ঠিক কৰি দিছে এয়া এতিয়া আমি লৈছোঁ চাহ খাব আৰু দেখা পাইছে বিভিন্ন মিঠাই আৰু এয়া দেখিছে বায়ে দিয়া থোৱা পূৰা কৰি আছে আৰু এয়া বহি চবেই একদম চাহ খাব লৈছোঁ ময়ো এয়া চাহ মিঠাই লৈ একদম ধুনীয়াকৈ এনজয় কৰি খাই আছোঁ দেখা পাইছে আৰু এইফালে দেখিছে বাই আৰু মোৰ মানুহজন আৰু এইফালে বেটি একদম চাহ খাব লৈছে আৰু বেটি একদম দেখিছে হাঁহি চাহ খাই আছে দেখা পাইছে পূৰা চাহ তা পূৰা খোৱা হৈ গ'ল এতিয়া বনোৱা হ'ব খানা যিহেতু আমি আজি চটৰ ওপৰতে বনাবৰ বাবে মানে কি চটৰ ওপৰতে খোৱা হ'ব আজি আমাৰ খানাটো আৰু এই দেখা পাইছে বায়ে একদম ৰেডি কৰিছে হাঁহৰ মাংস বনাবলৈ এই দেখিছে আৰু আজি এটা ভাল কথা যে আমি জুইত বনোৱা খাম আৰু জুইত বনোৱা খানা যিহেতু আজিকালি খাবলৈ মানে কি মানুহে আজিকালি জুই ব্যৱহাৰ নকৰেই ন আৰু জুইত বনোৱা খানা খুব ভাল হয় মানে কি সোৱাদ হয় আৰু এয়া দেখা পাইছা মই দিব লৈছোঁ বায়ে তেলৰ ওপৰত দিব লৈছোঁ হাঁহৰ মাংস এয়া দেখিছে আৰু এনেকৈ সমজুক আমি বনোৱা যোৱা হৈ আছে আৰু এনেদৰে আমাৰ খানা বনি আছে আজিৰ ভোজৰ খানা এতিয়া আমি চবেই বহি দেখিছে চেলফি ছেশ্যন চলি আছে আৰু যিহেতু মাঘৰ বিহুৰ বছৰত এবাৰেই আহে আৰু আজি উৰুকাৰ ৰাতি আমি ফটো মাৰি কিনি চিন ৰাখি থওঁ যাতে এইখিনি আমি চাব পাৰোঁ পাছত আৰু এটা বস্তু দেখাওঁ আপোনালোকক আৰু এই দেখিছেনে এই সৰু চিলিণ্ডাৰটোত কি বনোৱা হৈছে গম পাইছেনে চিকেন কেনেকুৱা লাগিছে মজা লাগিছে উৰুকাৰ উপলক্ষে কিবা ক'ব নি মাঘ বিহুৰ আগদিনাখন উৰুকা খোৱা হয় যিহেতু মেজি জ্বলোৱাৰ আগদিনাখন উৰুকা খোৱা হয় আৰু ৰাতিপুৱা সময়ত মেজি জ্বলোৱা হয় আৰু অসমীয়াৰ যিকেইটা বিহু আছে তাৰ এটা বিহু হ'ল মাঘ বিহু আৰু এই মাঘ বিহুটো এটা ইম্পৰ্টেণ্ট বিহু হয় আৰু মাঘ বিহু ভোগালী বিহু হিচাপেও জনা যায় যিহেতু মাঘ বিহুত উভৈ নদী হিচাপে খোৱা বস্তু থাকে ধান কটা হয় তেনেকুৱা ধৰণৰ বহুত হেৰি হয় খোৱা বস্তু বহুত থাকে সেইটো কাৰণে মাঘ বিহুটো ভোগালী বিহু বুলি কোৱা হয় আপোনালোকে গম পালে কি হয় আৰু এয়া দেখিছে একদম আমাৰ পূৰা বনোৱা বস্তু কোনে কি কৰিছে মোৰ সেইবোৰ মতলব নাই বনাই আছে আৰু চাই আছে আৰু মই বহিছোঁ খাব দেখা পাইছে একদম এতিয়া মই দুইজনী বহি লৈছোঁ ৰুটি খাব যিহেতু মোৰ খুব ভোক লাগিছে আৰু সেইবাবে একদম খাই লৈছোঁ আৰু খোৱা যিহেতু মেইন হয়নে নহয় আৰু এইফালে আহি গ'ল বায়ো আমাৰ লগতে খাব দেখা পাইছে আৰু এইখিনি গোটেইকেইজনীয়ে মিলি খাই লৈছোঁ আৰু বায়ে খুব ধুনীয়াকৈ ৰুটি বনাইছিলে আৰু খুব ধুনীয়া হৈছে খাবলৈ খাই কেনেকুৱা লাগিছে ভাল লাগিছে খাই আছোঁ আমাৰ মাংস বনি প্ৰায় হৈয়ে গ'ল যিহেতু হাঁহৰ মাংস বনাওঁতে অকণমান টাইম লাগে আৰু আমাৰ বেলেগ বস্তু বনি আছিলে সেইবাবে অকণমান টাইম লাগিলে মাংসখিনি বনাই হৈ যোৱাৰ পাছতে বিলাহী আৰু বেঙেনা ৰেডি কৰি থৈছিলোঁ পুৰিবৰ বাবে এয়া দেখা পাইছে জুইত দিছোঁ বেঙেনা আৰু বিলাহী হয়তো খুব ভাল পাওঁ পুৰা খাই যিহেতু বেঙেনা পুৰা হওক বিলাহী পুৰা হওক ভাল লাগে আলু পুৰি পিটিকা কৰা হওক পুৰা খাই মই বিৰাটেই ভাল পাওঁ যিহেতু ঠাণ্ডা দিনত এই বস্তুটো খুব ভাল লাগে আৰু আপোনালোকে ভাল পায় নে নাপায় বহিলে জনাবচোন কথা ওলায় আৰু কথা পাতি খাই আছিলোঁ কমলা আৰু এটা কথা বুজি পালোঁ যে অকল ৰ'দত বহি খালেই যে কমলা ভাল লাগে সেইটো নহয় জুই ফুৱাই কমলা খালেও ভাল লাগে এতিয়া খাবলৈ বহিছোঁ ভাত আৰু বায়ে খুব সুন্দৰকৈ খানাবোৰ বনালে আৰু এইফালে আমাৰ মৰম লগাজনী আৰু দেখা পাইছে চবেই এতিয়া মানে কি ভাত চাত বৰা হৈ গ'ল আৰু বহি এতিয়া খাব লাগে একদম চব গৰম হৈ আছে আৰু খোৱাখিনি আগত লৈতো যিহেতু বহি থাকিব নোৱাৰি আৰু এয়া দেখা পাইছে চব বহিলে আৰু চব বৰা মেলা হৈ গ'ল এতিয়া বহি খাব লাগে অকল আৰু দেখা পাইছে খোৱাৰ মাজতে এবাৰ দেখালোঁ খুব সুন্দৰ হৈছিলে খানাবোৰ মানে কি খুব ধুনীয়া হৈছিলে খানাবোৰ আৰু খাই বৈ এয়া দেখা পাইছে একদম মই খাই বৈ উঠিলোঁ আৰু এইফালে ভিন্টি আৰু বাই দেখা পাইছে একদম খাই আছে
আৰু ভিন্তি খানা কেনেকুৱা হৈছে এই হাঁহৰ সোৱাদ ভিন্তি খানা কেনেকুৱা হৈছে এই তাকে এই হাঁহৰ সোৱাদ যোনে পাইছে সিহে পাইছে ঠাণ্ডা বতৰ যোনে নাই পোৱা সি নাই পোৱা বহুত ধুনীয়া হৈছিলে খানাবোৰ আৰু এতিয়া আমি খাই বৈ উঠিলোঁ আমি তিনিওটা এইফালে আৰু এইফালে বাই আৰু ভিন্তি মজা আছে খালোঁ খোৱা বোৱা পূৰা আমাৰ হৈ গ'ল আৰু এতিয়া বৈ বস্তুবোৰ সামৰিব লাগে সামৰি সুতৰি আৰু তলত গৈ লগ পাই আছোঁ এয়া খাই বৈ আহি পালোহি আৰু খুব ভাল লাগিলে আৰু দেখা পালেই উৰুকা বুলি কিমান ধুনীয়াকৈ সাঁজ খালোঁ সকলোৱে মিলি আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফালৰ পৰা সকলোলৈকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে বহুত বেছি মৰম দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ